নমস্কাৰ আমি চাউলুং চুকাফাৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানো 1228 খ্ৰীষ্টাব্দত তেখেতে যেতিয়া হৌমাৰ পীঠত ভৰি দিছিল তাৰ পিছৰ যিখিনি ঘটনাৱলী সেইখিনি কিতাপপত্ৰত সন্নিৱিষ্ট হৈছে বা তেখেতৰ বিষয়ে লিখা প্ৰায়বোৰ লেখনিতে সন্নিৱিষ্ট হৈছে কিন্তু তেখেতৰ জন্মচনটো বা পিতৃৰ মাতৃৰ নামৰ বিষয়ে বৰ বেছিকৈ পঢ়িবলৈ পোৱা নাযায় বা জানিবলৈ পোৱা নাযায় সেয়েহে মই আজি তেখেতৰ জন্মচনটো আৰু পিতৃ মাতৃ নামটো জনাব বিচাৰিছো তেখেত 1189 খ্ৰীষ্টাব্দত মাওলুং ৰাজ্যত জন্মগ্ৰহণ কৰিছিল সেইখন ৰাজ্য আছিল তেখেতৰ মোমাইকৰ ৰাজ্য তেখেতৰ পিতৃৰ নাম আছিল ফু চাং খাং বা চাং নেও আৰু মাকৰ নাম আছিল নাং মুং ব্লক খামচেং তেখেতে 1215 খ্ৰীষ্টাব্দত নিজ ৰাজ্য ত্যাগ কৰিছিল কাৰণ তেখেতে তলতীয়া ৰজা হৈ থাকিব বিচৰা নাছিল সেয়েহে তেখেতৰ স্বাধীনচিতীয়া মনটোৱে অন্য এখন ৰাজ্য গ্ৰহা মানসেৰে 1215 খ্ৰীষ্টাব্দত নিজ ৰাজ্য ত্যাগ কৰি নামনি ফালে গুচি আহিছিল আৰু 1228 খ্ৰীষ্টাব্দত তেখেতে হৌমাৰ পীঠত ভৰি দিছিল ধন্যবাদ ৰং বয় বয়